নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত নৱোদয় পৰীক্ষাৰ বাবে এটা ইম্পৰ্টেণ্ট টপিক ভগ্নাংশৰ বিষয়ে পঢ়িম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আমি আগৰ ভিডিঅ'টোত ভগ্নাংশ কাক কয় বা ভগ্নাংশৰ ভাগ আৰু ভগ্নাংশৰ যোগৰ বিষয়ে পঢ়িছো। ভগ্নাংশৰ যোগ কৰা কিছুমান আমি প্ৰশ্ন উত্তৰ সমাধান কৰিছো। এতিয়া আমি আজিৰ এই ভিডিঅ'টোত ভগ্নাংশৰ বিয়োগৰ বিষয়ে পঢ়িম। ইয়াৰ প্ৰথম প্ৰশ্নটোত কি আছে? 7/5 বিয়োগ 14/3 ইকুৱেল টু কুৱেশ্যন মাৰ্ক দিয়া আছে। মানে কি সুধিছে? 7/5 পৰা 14/3 বিয়োগ কৰিলে ইয়াৰ এনসাৰটো কিমান হয়? ইয়াৰ অপচন এ কিমান দিয়া আছে? 14/1 দিয়া আছে। অপচন বি 14/6, অপচন সি 2/1 আৰু অপচন ডি কিমান দিয়া আছে? 7/2। এতিয়া আমি এই প্ৰথম প্ৰশ্নটো আমি এতিয়া সমাধান কৰিম। সমাধান কৰাৰ পিছত ইয়াৰে কোনটো অপচন শুদ্ধ হয় আমি চাই লওঁ। চোৱা, প্ৰথম ভগ্নাংশটো কি দিয়া আছে? 7/5 বিয়োগ 14/3 হল। আমি ভগ্নাংশৰ যোগ কৰোঁতে কি কৰিছিলো? আমাক যিকেইটা ভগ্নাংশ দিয়া আছিল সেই ভগ্নাংশ কেইটাৰ হৰৰ কি উলিয়াই লৈছিলো? লসাগু উলিয়াই লৈছিলো। ঠিক তেনেদৰে ভগ্নাংশৰ বিয়োগ কৰিলেও কি কৰিব লাগিব? আমাক যিকেইটা ভগ্নাংশ বিয়োগ কৰিব দিয়ে সেই ভগ্নাংশ কেইটাৰ কি কৰিব লাগিব? হৰৰ লসাগু উলিয়াই ল'ব লাগিব। ইয়াতে কেইটা ভগ্নাংশ আছে? দুইটাৰ হৰ কি আছে? প্ৰথমটোত আছে আৰু দ্বিতীয়টোত কিমান আছে? 14। গতিকে আমি 7 আৰু 14 কি উলিয়াব লাগিব? লসাগু উলিয়াব লাগিব। চোৱা, মই সাইডত কৰি দিছো 7 আৰু 14 লসাগুটো। 7 আৰু 14 কিহেৰে হৰণ যাব? 7 আৰু 14 7ৰে হৰণ যাব। 7ৰে কিমান বাৰ যাব? 7ৰে 7ক হৰণ কৰিলে আমি এবাৰ যাব আৰু 14 কৰিলে কিমান বাৰ যাব? দুবাৰ হল। এতিয়া চোৱা, 7 আৰু 14 লসাগু কিমান হয়? লসাগু 7 আৰু 14 লসাগু কিমান হ'ব? 7 পূৰণ 2 কিমান হ'ব? 14 হল। আমি এতিয়া কি পালো? 7 আৰু 14 লসাগু পালো 14। গতিকে সেই 14টো কি হ'ব? ইয়াতে হৰ হিচাপত আমি লিখিম। তাত লিখি দিয়া হল। যেতিয়া আমি লসাগুটো উলিয়াম দুটা সংখ্যাৰ, তেতিয়া কি কৰিম? সেই লসাগুটো আমি ভগ্নাংশ কেইটাৰ যেতিয়া আমি বিয়োগফল উলিয়াম তাত আমি হৰ হিচাপত লিখিম হল। এতিয়া চোৱা, যেতিয়া লসাগুটো পাবা তাৰ পিছত কি কৰিবা? ভগ্নাংশ কেইটাৰ হৰেৰে তাক হৰণ কৰিব লাগিব। হৰণ কৰাৰ পিছত যিটো উত্তৰ পাবা সেই উত্তৰটো কি কৰিব লাগিব? তাৰ লবৰ লগত পূৰণ কৰিব লাগিব। চোৱা, প্ৰথম ভগ্নাংশটো হৰ কিমান আছে? হৰ আছে 7 আৰু তাৰ লসাগু কিমান আছে আমাৰ? 14। 7ৰে 14 হৰণ কৰিলে কিমান বাৰ যায়? 7ৰে 14 হৰণ কৰিলে দুবাৰ যায়। আৰু সেই দুইটো কাৰ লগত পূৰণ কৰিব লাগিব? তাৰ লব 5ৰ লগত পূৰণ কৰিব লাগিব। তাৰ লব কিমান আছে? 5 আছে। গতিকে 5 পূৰণ 2 কিমান হ'ব? 5 পূৰণ 2 10। ইয়াতে বিয়োগ আছে, বিয়োগ চিন। এতিয়া চোৱা, দ্বিতীয় ভগ্নাংশটোত হৰ কিমান আছে? দ্বিতীয় ভগ্নাংশটোত হৰ আছে 14। গতিকে 14ৰে 14 হৰণ কৰিলে কিমান বাৰ যাব? এবাৰ যাব। আৰু সেই একটো কাৰ লগত পূৰণ কৰিব লাগিব? তাৰ লব 3ৰ লগত পূৰণ কৰিব লাগিব। 3 পূৰণ 1 কিমান হ'ব? 3 হল। এবাৰ চোৱা, ইয়াৰ হৰটো হৰ হৈয়ে লাগিব। লগত কি হ'ব? 10 বিয়োগ কিমান আছে? 3। 10ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব? 7 হ'ব হল। এইটো অপচনত আছে নেকি? চোৱা, এইটো অপচনত নাই, হয় না? এতিয়া চোৱা, 14/7ক আমি কি কৰিব পাৰিম? আমি ইয়াক সৰু কৰি দিব পাৰিম। কেনেদৰে? আমাৰ চোৱা, 14 7ৰে হৰণ যাব না নাই? 14 7ৰে হৰণ যাব। ঠিক তেনেকে 7ক 7ৰে হৰণ যাব না নাই? 7কো সেই 7ৰে হৰণ যাব। 7ক কিমান বাৰ যাব? 7ৰে হৰণ কৰিলে এবাৰ যাব। 14ক যদি আমি 7ৰে হৰণ কৰো কিমান বাৰ যাব? দুবাৰ যাব। আমাৰ এতিয়া উত্তৰটো কিমান হ'ব? 2/1। 2/1 টো আমাৰ ক'ত আছে? 2/1 টো আমাৰ অপচন সি দিয়া আছে। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপচন সি হল। আশা কৰো তোমালোকে বুজি পালা। এতিয়া আমি আৰু এটা কুৱেশ্যন কৰিম, তোমালোকে মন দি চাই থাকিবা। এবাৰ দ্বিতীয় প্ৰশ্নটো কি আছে? দ্বিতীয় প্ৰশ্নটো আছে
12/11 বিয়োগ 8/5 ইকুৱেল টু কুৱেশ্যন মাৰ্ক দিয়া আছে মানে ইয়াত কি সুধিছে 12/11 পৰা 8/5 বিয়োগ কৰিলে তাৰ উত্তৰটো কিমান হয় সুধিছে ইয়াৰে অপচন এ কিমান দিয়া আছে অপচন এ দিয়া আছে 4/5 অপচন বি দিয়া আছে 24/7 অপচন সি দিয়া আছে 8/7 আৰু অপচন ডি কিমান দিয়া আছে 8/5 হল এতিয়া আমি সলিউশনটো কৰো সব আমাৰ ভগ্নাংশটো কি দিয়া আছে প্ৰথমটো 12/11 দিয়া আছে তাৰ বিয়োগ দ্বিতীয়টো কিমান 8/5 হল এখানে লাগে হৈছে এতিয়া চোৱা মই দুটা ভগ্নাংশ যেতিয়া বিয়োগ কৰিব লাগে বুলি কৈছিলো তেতিয়া কি কৰিব দিছিল ভগ্নাংশ দুটা বিয়োগ কৰিলে তাৰ হৰৰ কি উলিয়াব দিছিল লসাগু ইয়াতে ভগ্নাংশ দুটাৰ হৰ কি আছে 12 আৰু 8 আমি গতিকে কি কৰিব লাগিব 12 আৰু 8 ৰ লসাগু উলিয়াব লাগিব চোৱা 12 আৰু 8 ৰ লসাগু মই সাইডত কৰি দিছো কিমান হ'ব 12 আৰু 8 কিহেৰে হৰণ যাব 12 আৰু 8 2 এৰে হৰণ যাব 2 এৰে যদি মই 12 হৰণ কৰো কিমান বাৰ যাব 6 বাৰ আৰু যদি 8 হৰণ কৰো কিমান বাৰ যাব 4 বাৰ ইয়াৰ পিছত 6 আৰু 4 থাকিল তাক 2 এৰে হৰণ যাব না ইয়াকো 2 এৰে হৰণ যাব 2 এৰে যদি আমি 6 হৰণ কৰো কিমান বাৰ যাব 3 বাৰ আৰু যদি 4 হৰণ কৰো কিমান বাৰ যাব 2 বাৰ যাব আৰু কিবা সংখ্যাৰে হৰণ যাব নেকি আৰু হৰণ নাযায় গতিকে আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম 12 আৰু 8 ৰ লসাগু উলিয়াব পাৰিম 12 আৰু 8 ৰ লসাগু কিমান হ'ব এতিয়া 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 কিমান হ'ব 2 দুগুণ 4 আৰু 3 দুগুণ কিমান হ'ব 6 6 4 গুণ 24 হল 12 আৰু 8 ৰ লসাগু কিমান হ'ব 24 হল এটা হে 24 টো কি হ'ব ইয়াৰ হৰ হিচাপে আমি লিখিম হল এতিয়া চোৱা ইয়াৰ পিছত কি কৰিব লাগিব ইয়াৰ পিছত আমি ভগ্নাংশৰ হৰেৰে সেই লসাগুটোক হৰণ কৰিব লাগিব আৰু হৰণ ফলটো কি কৰিব লাগিব তাৰ লবৰ লগত পূৰণ কৰিব লাগিব এতিয়া চোৱা প্ৰথম ভগ্নাংশটো হৰ কিমান আছে 12 আছে 12 ৰে 24 হৰণ কৰিলে কিমান বাৰ যায় 12 ৰে 24 হৰণ কৰিলে আমাৰ দুবাৰ যায় আৰু সেই দুই টকাৰ লগত পূৰণ কৰিব লাগিব তাৰ লব 11 ৰ লগত 11 পূৰণ 2 কিমান হ'ব 11 পূৰণ 2 22 হল বিয়োগ চিন আছে বিয়োগ তাৰপিছত চোৱা 8 ৰে 24 কিমান বাৰ হৰণ যায় 8 ৰে 24 হৰণ কৰিলে 3 বাৰ যায় হল সেই 3 টকাৰ লগত হৰণ পূৰণ কৰিব লাগিব তাৰ লব 5 ৰ লগত হয় না এতিয়া চোৱা 8 ৰে 24 হৰণ কৰিলে আমি 3 বাৰ পালো আৰু সেই 3 টকাৰ লগত পূৰণ কৰিম তাৰ লব 5 ৰ লগত 5 3 গুণ 15 হল এটা কি হ'ব তাৰ হৰটো হৰ হৈ থাকিল হল চোৱা লবটো কি হ'ব এটা 22 ৰ পৰা 15 বিয়োগ কৰিলে আমি যেটো পাম आंसर হেতু হ'ব তাৰ লব চোৱা 22 ৰ পৰা 15 বিয়োগ কৰিলে কিমান থাকিব 22 ৰ পৰা 15 বিয়োগ কৰিলে থাকিব 7 হয় না চোৱা এতিয়া কোনটো অপচনত আছে চোৱা 24/7 অপচন বি আছে আমাৰ 24/7 গতিকে এই প্ৰশ্নটোৰ বাবে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ 3 নম্বৰ প্ৰশ্নটো কি আছে 15/13 বিয়োগ 9/2 বিয়োগ 5/3 ইকুৱেল টু কুৱেশ্যন মাৰ্ক দি আছে মানে কি সুধিছে এই তিনিটা ভগ্নাংশ বিয়োগ কৰিলে কিমান বা ইয়াৰ এনসাৰটো সুধিছে ইয়াৰ এনসাৰটো অপচনত কি দি আছে অপচন এ দি আছে 45/19 অপচন বি দি আছে 45/17 অপচন সি দি আছে 45/2 আৰু অপচন ডি দি আছে 45/11 আমি এতিয়া এই কোৱেশ্যনটো সলভ কৰি চাম সলভ কৰি ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব আমি চাম হল সো এবাৰ আমাৰ দি আছে তিনিটা ভগ্নাংশ আমি ইয়াৰ আগত পঢ়িছো কিমানটা দুটা ভগ্নাংশৰ বিয়োগ তোমালোকে আকৌ তিনিটা দিলে ভয় নাহাবা তিনিটা ভগ্নাংশ দিলেও কি হয় একেদৰে কৰিব লাগিব তাৰ প্ৰচেছটো একেই থাকে যেতিয়া দুটা দিয়া থাকে তেতিয়া আমি দুটা ভগ্নাংশৰ হৰ দুটা লসাগু উলিয়াইছিলো
ইয়াতে তিনিটা ভগ্নাংশ দিয়া আছে মানে আমি তিনিটা ভগ্নাংশৰ হৰকেইটাৰ কি উলিয়াব লাগিব ভগ্নাংশ উলিয়াব লাগিব প্ৰথম ভগ্নাংশটো কিমান দিয়া আছে 15 ভাগৰ 13 বিয়োগ 9 ভাগৰ 2 বিয়োগ 5 ভাগৰ 3 ইয়াতে কি আছে ইয়াতে কি থাকিল ভগ্নাংশ কেইটাৰ হৰ কি আছে প্ৰথমটো আছে 15 নেক্সটটো আছে 9 তাৰ পিছতটো আছে 5 আমি গতিকে কি কৰিব লাগিব 15 9 আৰু 5 ৰ লসাগু উলিয়াব লাগিব মই 15 9 আৰু 5 ৰ লসাগুটো সাইডত কৈ দিছো তোমালোকে চোৱা 15 9 5 ইয়াক কিৰে হৰণ যাব ইয়াক 5 ৰে হৰণ কৰিব পাৰিম 5 ৰে আমি 15 হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ যাব 9 নাযায় 5 কৰিলে এবাৰ যাব এবাৰ কিৰে হৰণ যাব এবাৰ 3 ৰে হৰণ যাব 3 ৰে 3 হৰণ কৰিলে কিমান বাৰ যাব এবাৰ 9 কৰিলে 3 বাৰ আৰু এক হৈ গেল এতিয়া চোৱা 15 9 আৰু 5 ৰ লসাগু কিমান হ'ব 5 পূৰণ 3 পূৰণ 3 লসাগু কিমান হ'ব 5 পূৰণ 3 পূৰণ 3 5 3 গুণ 15 15 3 গুণ কিমান হ'ব 45 এবাৰ চোৱা এই ইয়াৰ লসাগুটো কি হ'ব ইয়াত হৰ হিচাপত আমি লিখিম 45 টো ইয়াত লিখি দিলো নেক্সট চোৱা আমি যেতিয়া ভগ্নাংশ কেইটাৰ হৰৰ লসাগু উলিয়াম তাৰ পিছত কি কৰিব লাগে ভগ্নাংশ কেইটাৰ হৰেৰে সেই লসাগু হৰণ কৰিব লাগে আৰু সেই হৰণফলটো তাৰ লবৰ লগত পূৰণ কৰিব লাগে চোৱা 15 ৰে 45 হৰণ কৰিলে কিমান বাৰ যায় 15 ৰে 45 হৰণ কৰিলে 3 বাৰ যায় আৰু সেই তিনিটো কাৰ লগত পূৰণ হ'ব তাৰ লব 13 ৰ লগত হয় না 13 পূৰণ 3 কিমান হ'ব 39 হ'ব বিয়োগ চোৱা 9 ৰে 45 হৰণ কৰিলে কিমান বাৰ যায় 9 ৰে 45 হৰণ কৰিলে 5 বাৰ যায় আৰু সেই 5 টো কাৰ লগত পূৰণ হ'ব তাৰ লব 2 ৰ লগত 5 পূৰণ 2 কিমান 10 বিয়োগ নেক্সট কি দিয়া আছে নেক্সট আছে 5 তাৰ হৰ কিমান আছে এবাৰ তৃতীয় ভগ্নাংশটোৰ 5 5 ৰে 45 হৰণ কৰিলে কিমান বাৰ যায় 5 ৰে 45 হৰণ কৰিলে 9 বাৰ যায় আৰু সেই 9 টো কাৰ লগত পূৰণ হ'ব তাৰ লব 3 ৰ লগত 9 পূৰণ 3 কিমান হ'ব 27 হল এতিয়া চোৱা ইয়াৰে হৰ কি হৈ থাকিব 45 থাকিব তাৰ লবটো কিমান হ'ব ইয়াৰে বিয়োগফলটো যিমান হ'ব সেইটো হ'ব তাৰ লব 39 ৰ পৰা 10 বিয়োগ কৰিলে কিমান থাকে 29 বিয়োগ 27 হল এতিয়া চোৱা 29 ৰ পৰা 27 বিয়োগ কৰিলে কিমান হ'ব 2 অৰ্থাৎ 3 নম্বৰ প্ৰশ্নটোৰ এনসাৰ কিমান হ'ব 45 ভাগৰ 2 ইয়াতে চোৱা অপচন কোনটোত আছে 45 ভাগৰ 2 অপচন সি দিয়া আছে 45 ভাগৰ 2 গতিকে 3 নম্বৰ প্ৰশ্নটোৰ বাবে অপচন সি হ'ব শুদ্ধ ভিডিওটো ইমানে আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পালা যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা আমাৰ এপত নবোদয়ৰ ক্লাছ চলি আছে তোমালোকে গৈ প্লে ষ্টৰত গৈ এপটো ডাউনলোড কৰি ল'ব পাৰিবা ইয়াত কিছুমান ফ্ৰী কন্টেন্ট থাকিব পেইড কোৰ্সও থাকিব ফ্ৰী কোৰ্সও পাবা আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰো সলিউশন পাই যাবা আমাৰ এপটোৰ লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে তাত গৈ ক্লিক কৰিবা